মোৰ এই টচৰ চাদৰখনৰ দৰে পকোৱা দহিটো যদি আপোনালোকেও বান্ধিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। এয়া চাওকচোন মই কেনেকৈ সূতাটো ফালি লৈছোঁ, দুভাগ কৰি লৈছোঁ আৰু এফালে এতিয়া পকাই গৈছোঁ আৰু দুইফালে যেতিয়া পকোৱা হৈ গ'ল আকৌ আনটো পাকত এনেকৈ এডাল কৰি পকাই যাব লাগিব। দেখিছে নহয়, এডাল কৰি পকাই গৈছোঁ, দেখিছে নহয় কি ধুনীয়াকৈ পাক খাই গৈছে। তাৰপিছত এনেকৈ গাঁঠি এটা দি দিব, গাঁঠি এটা দি দিলে মানে পাকটো ৰৈ যাব আৰু দেখিবও খুব বেছি ভাল লাগিব। এয়া দেখিছে নহয় কি ধুনীয়া হৈছে। আপোনালোকে এবাৰ দুবাৰ হয়তো নোৱাৰিবও পাৰে, আপোনালোকে কেইবাৰমান ট্ৰাই কৰিব লাগিব, তেতিয়া পাৰিব। মোৰ মানে আগতে আনৰ কাপোৰবিলাক দেখি খুব ভাল লাগে, সেইটো কাৰণে মোৰ কৰিব মন যায়, কিন্তু নাজানিছিলোঁ। পাছত গৈ গৈ কেইবাখন চাদৰ কৰাৰ পিছত পাৰিলোঁগৈ। সেইটো কাৰণে এইখন চাদৰ আছিলে, এযোৰ কেঁচ বচা ছেট আছিলে টচৰ, সেইটো কাৰণে ভাবিলোঁ পকোৱা দহিটো নিজে ঘৰতে কৰোঁ। আৰু এইটো দহি দেখিও ভাল লাগে আৰু কৰিবলৈও ভাল লাগে, কম খৰচতো হয়। ইয়াত দেখিছে নহয় কেনেকৈ কৰি আছোঁ মই। আজিকালি আচলতে এইটো খুব চলিছে, দেখিও ভাল লাগে বহুত। এনেকৈ মই গোটেই চাদৰখনে দহি বান্ধিলোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে, দেখিছে নহয়। মই এই দহিটো খুব ভাল পাওঁ, আপোনালোকেও যদিহে নাজানে তেনেহ'লে প্লিজ ট্ৰাই কৰিব।